guys, welcome back to my YouTube channel again. তো আজি ভিডিওটোত কোনো মানে ব্লগিং বা কোনো যোৱা নহয়, খালি মোৰ তাত ক্লিপ কেইটামান আছে। তো ভিডিওটো নবনাওঁকৈ বনালো। তো আপোনালোকে এই ক্লিপ কেইটাকে চাব আজি এই ভিডিওটোত। তো ফাৰ্ষ্টে চাই লওক, মই সিদিনাখন গুৱাহাটীৰ পৰা অহা এটা ক্লিপ আছে, একদম শ্বৰ্ট হৈ আছে, সেইকাৰণে ভিডিঅ' হিচাপে বনোৱা নাই। তো চাই লওক সেইটো ক্লিপ। অ'কে দেন গাইজ, 5 দিন গুৱাহাটীত থকাৰ পিছত আজি ফাইনেলি ঘৰ যোৱাৰ সময় হৈ গ'ল, ওলাই আহি গ'লোঁ। তো ব'লক আপোনালোকক গাড়ীত গৈ লগ পাই আছোঁ। I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the highways, and on we'll go. আচলতে কি জানে আপোনালোকে আচলতে কিটো জানে নেকি? কেনেকুৱা লাগিছে আজি? মই আচলতে ইয়ালৈ তই ক'ত আছিলি ইমান দেৰি? মইতো ডাইৰেক্ট ইয়ালৈকে আহি আছিলোঁ, গোটেই ৰাইজ হৈ আছে, মোৰ অকণ সোমাওঁতে টাইম লাগে। মই ধূপৰ গোন্ধ পাইছোঁ, কিন্তু আপোনালোকে জ্বলাইছে বুলিয়ে ভাবিছিলোঁ। এইডালে ধূপডাল লৈ কেলে আহিলি ইয়ালৈ? মই অকণমান পবিত্ৰ কৰি ল'ম বুলি ভাবিলোঁ। আকৌ পবিত্ৰ কি কৰিবি? পবিত্ৰ কি পবিত্ৰ? এই মঞ্চখন অকণমান পবিত্ৰ কৰি ল'ম। ইয়াৰ জিভা ঘূৰাই নাই, পবিত্ৰটো গৈ পবিত্ৰ হৈছেগৈ। এই সোপা খাই লওঁতে কেলে আহিলি হয়? কথাৰ পিছত পাতিম, এটা কথা কওঁ, মই এই ধূপডাল এতিয়া মই ক'ত থওঁ? সেইফালে থ'লেকে যা ক'ৰবাত আৰু এটা বক্সটোতে গুচি দিওঁ নি? গুচি দে। নহয় উল্টা হৈ আছে, উভতাই ল। উল্টা হৈ আছে নি? উভতাই ল। তেনেহ'লে সিটো বক্সত গুচি দে। গুচি দে নহয়, এইবোৰ কাৰেণ্টৰ বস্তু ইয়াত নালাগে, মোক দে, মই থৈ দিওঁ। চাহ অকণমান ধৰি দিয়কচোন, এইডাল তলত গুচি দিয়ক। এইডালৰ ষ্টেজলৈ ধূপকে লৈ আহিলে আজি। এই দিদা কি মজা লাগিছে, বিৰাট মজা লাগিছে। মাৰিব আজি মাৰ খোৱাৰ কথা নহয়, তই মোৰ ছোৱালীজনী মজা লাগিছে। মন বাপেক আছে। দেউতাক তই মাক নে ভনীয়েক কোনোবাই নি বহিছে, মই আন্ধাৰত ধৰিবই পৰা নাই ৰ। কৈছা এইবোৰ নকৰিবিছা, আমাৰ এখন পিঠি নহয় বাঁহী চোতাল হ'ব, গম পোৱা নাই? বেছি এই বহাগৰ বতৰত মোৰ কাৰোবাক ভাল লাগি যাব পাৰে, তাতনো কিবা ভুল আছে নি? ৰাইজ ইয়াতকে কাক ভাল লাগি আছে কোনে জানে, হয় নাই? মই ইয়াৰ পৰা খুলি কৈ দিছোঁ, বাকী কোনে চকুৱে মিলাই আছে, মিলাই থকাজনেহে জানে। মজা লাগে চাউণ্ডটো। মানুহ বহি আছে তাতে, এনেকুৱা মজা লাগে। কথাকেইটা শুনি দেই, কথাকেইটা শুনি মজা লাগে। কি হ'ল আজি মই গম পাই গ'লো। কি ভয় লাগে? ইয়াৰ বোলে ভয় লাগে কেলে? মোৰ মানে অকণমান ভয়টো বেছি। আপোনালোকে যদি মোক উদ্ধাৰ নিদিয়ে মই নোৱাৰিম, মানে মোক সহায় সহযোগিতা কৰিবনে? আৰু এইডাল কি আনিলি লগত? গাড়ীখনৰ লগটো বেয়া হৈ থাকিলে
সেইটো কাৰণে ষ্টেংডালকে লগত লৈ আহিম এই ষ্টেংডাল আকৌ মহিমা আছে হ'লেও তই ষ্টেংডাল কেলে লৈ দিব লাগে এইডাল হ'লে বেলেগে গাড়ীখন লৈ বুজিলে মানুহে যে কয় পঢ়া শুনা কৰিব লাগে গম পাই না একদম হায়াৰ ছেকেণ্ডেৰী থাৰ্ড ইয়েৰলৈকে পঢ়িছোঁ হায়াৰ ছেকেণ্ডেৰী থাৰ্ড ইয়েৰলৈকে পঢ়িছোঁ তই বহুত পঢ়িলে কেমলজিত মেজৰ আছিলে অপূৰ্ব দেৱ বিৰাট অপূৰ্ব কলিতা গাঁৱৰ গাঁওবাসীয়ে ইমান সুন্দৰকৈ আয়োজন কৰিছে আৰু প্ৰথমবাৰৰ কাৰণে তেজপুৰলৈ আহিছোঁ কিন্তু আহিছোঁ কলৈ তেজপুৰৰ কলিতা গাঁৱলৈ আৰু তেজপুৰ হৈছে প্ৰেমৰ নগৰী হয়নে বাৰু আৰু এটা কথা অকল প্ৰেমৰ নগৰীয়ে নহয় আমাৰ অসমৰ সংস্কৃতিৰ একেবাৰে ক'বলৈ গ'লে মূল ঘৰ ইয়াত বিষ্ণুপ্ৰসাদ ৰাভা ফণী শৰ্মা কত আমাৰ যুগজয় ব্যক্তিৰ পৰা ইয়াৰ পৰা ওলাই গৈছে নহয়নে বাৰু আপোনালোকে জানে নাই বাৰু নিজৰ ঠাইখিনিক লৈ আমি সদায় গৌৰৱ কৰিব লাগে বিহুৱে এতিয়া আৰম্ভ কৰিবৰ কাৰণে আমি এতিয়া প্ৰথম